এটা ৰেচিপি বনাইছে দেই কি দিছে কৈ দিয়ক মই নকওঁ দেখুৱাই আছোঁ পিঁয়াজ তাৰপিছত দিছে আদা নহৰু পেষ্ট আৰু জলকীয়া হয়নে জলকীয়া আদা নহৰু পেষ্ট তেনেকৈ ভাজি লৈছে আৰু সিটো চাইডে কি আছে দেখাই দিওঁচোন শুকান মাছ ইয়াতে আছে শুকান মাছ মিক্সিত পিচি লোৱা হৈছে শুকান মাছখিনি আৰু এইফালে বিলাহী বা বহুত নাকত ধৰিছে জলকীয়া ফেটখনক কৰিলে কেনেকৈ এতিয়া দি দিছে হালধি বাহ নাকত ধৰিছে দেই অকণমান পানী দিব হেৰি নাকত ধৰিছে দুটা ভিতৰলৈ যান সঁচাকৈ এতিয়া অকণমান পানী দি আছে ইয়াতে এওঁ ভাল ৰান্ধনি হয় বহুত ধুনীয়া ধুনীয়া টেষ্টি টেষ্টি খানা বনায় চাই দিয়া এইফালে ধৰিছেনে নাকত এতিয়া ইয়াত এড কৰিছে বিলাহী এয়া বিলাহীখিনি কিমান সময় ভাজিব গলি যোৱালৈকে এইখিনি গলি যোৱালৈকে ভাজিব লাগিব একদম ধুনীয়া ধুনীয়া টেষ্টি টেষ্টি খানা বনায় হাঁহৰ মাংস বিশেষকৈ ভেদাইলতা কচু এনেকুৱাবিলাক বহুত ধুনীয়া ধুনীয়া বনায় থলুৱা কি বুলি কয় থলুৱা ব্যঞ্জন বহুত ভাল বনায় মাজে মাজে দিম বহুত দিন দিয়া নাই আৰু বনোৱাও হোৱা নাই তেনেকৈ মাজতে বনাইছিলে আজি মানিমুনি বনাইছিলে হয়নে আৰু মাজতে ভেদাইলতা বনাইছিলে আৰু এটা কি আছিলে শুকলতি এইবিলাকৰ মানে ভাল আৰু বাকী ভিতৰত কি কৰি আছে চাওঁগৈ বোলক এইখিনি শুকান মাছ ইয়াত দিয়া হ'ব ৱাও মোৰ গোন্ধ পাই খাওঁ লাগি গ'ল কমপ্লিট আমাৰ তেতিয়া একদম খুব ফেভৰেট হয় এইটো খুব ভাল পায় খাই বিশেষকৈ বাইকে বনোৱা বুলি বেছি ভাল পায় আৰু বা মজা গোন্ধাইছে ভাগৱতী হেনো ক'লে আমাৰ এতিয়া যে এনেকৈ যে সেৱা কৰি অঁ আমাৰ ৰ'ব এইখিনি কেতিয়ালৈকে ভাজিব একদম পানীটো শুকাব যেতিয়া তাৰপিছত ইয়াৰ পৰা এতিয়া ইয়াত যিখিনি তেল দিয়া হৈছিলে সেইখিনি তেলখিনি বিৰিঙিব লাগিব মানে তেলটো ইয়াৰ পৰা ওলাব লাগিব তেতিয়াহে এইখিনি নমাই থোৱা হ'ব এতিয়া এনেকৈ থাকক পিছত শেষলৈ দেখুৱাম কেনেকৈ থাকে কিমানটোত ৰাখিব লাগিব হয় নাই মই এতিয়া আহি ভাত খুৱাই আহোঁ ভাত খুৱাবলৈ মানে লগে ভাগে খাম যে আজি ভাজিটো ইয়াতে মাৰিছিলোঁ দালি ভাতহে মই তাত পাতিলোঁ এতিয়া যাওঁ আৰ্হিক ভাতটো খুৱাবলৈ বুঢ়ী আহ ভাত খাই এইবোলে দুয়োগৰাকী মোবাইল চাই চাই পৰি আছোঁ এয়া শুকান মাছৰ লগত বিলাহী ভজাটো এয়া ৰেডি হৈ গ'ল শুকান মাছৰ চাটনি একদম পূৰা ধুনীয়া খাবলৈ সোৱাদ ভৰা